বন্ধুসকল এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল আমাৰ বৰপেটা বিদ্যাপীঠ হাইস্কুল পথাৰত গ্ৰন্থমেলা আহিছে আৰু বিজ্ঞান মেলা আহিছে। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আজি ডিচেম্বৰৰ 3 তাৰিখ হয়। ডিচেম্বৰৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু 10 তাৰিখলৈকে থাকিব। চ' এইটো হ'ল আমাৰ গ্ৰন্থমেলাৰ গেটখন। আমি এণ্টাৰ কৰিম আৰু ইফালে চাব পাৰিছে আপোনালোকে ৰাজতিলক থিয়েটাৰো আহিছে। কোনোবাই যদি থিয়েটাৰ চাব বিচাৰে ইণ্টাৰেষ্ট আছে ইয়াতে থিয়েটাৰ চাব পাৰে। চ' আমি গ্ৰন্থমেলাত সোমালোঁ। গ্ৰন্থমেলাত আছে অনলি কিতাপেই কিতাপ, যেনেদৰে নৰ্মেলি কিতাপ থাকে। চ' ইয়াতে হ'ব ষ্টেজ বনোৱা হৈছে, ডান্স গান কবিতা আবৃত্তিবোৰ হ'ব আৰু চাওক কিতাপৰ দোকান, কিতাপেই কিতাপ। জুবিনৰ গানৰ কিতাপেই কিতাপ থাকবই ইয়াতে। চ' আজি 3 তাৰিখ ডিচেম্বৰৰ, আজিৰ পৰা ষ্টাৰ্ট হ'ল গ্ৰন্থমেলা। চবৰে আছে, ষ্টাৰ্ট হৈ গ'ল। গ্ৰন্থ আৰু বিজ্ঞান মেলা বুলি কৈছে। বিজ্ঞানৰ কোনো সেই মই দেখিবলৈ পোৱা নাই এতিয়ালৈকে। চাওঁ আগত। শ্যাম্পুটো ইউজ নকৰা কৰি এইটো ইউজ কৰিব পাৰে আৰু অইল বহুত ভাল আৰু ও দাদা কি প্রোডাক্ট এবোৰ? চাবোন হয় কি? এটা নেচাৰেল হয়, একদম এলোভেৰা, নিম পাত এইবিলাকেদি বনোৱা, জড়িবুটি দি বনোৱা, এইবিলাকেদি বনোৱা। এইবিলাক তেল আছে, কিহেদি বনোৱা? হেয়াৰ চপ বাৰ, নাম কিনো এইবোৰৰ? এইবোৰ চিকাকাই, ভৃংৰাজ, এইবিলাক গোটেইখিনি আছে, আমলা, হয় নেকি? জবা ফুল। এই চবখনৰ কি উপকাৰিতা আছেনো? এইটো উপকাৰিতা মানে এইটো অৰ্গেনিক হয়, অৰ্গেনিক হয়, হেণ্ডমেড নেচাৰেল কোনো বস্তু মানে বনোৱা হয়। গোটেইখিনি আপোনাৰ অইলটো অৰ্গেনিক হয়, নেচাৰেল বস্তু, এল'ভেৰা এইবিলাক গোটেই জড়িবুটিখিনি দি বনোৱা হৈছে। তাৰপিছত কাৰী লিভছ এইবিলাকেদি বনোৱা হয় অইলটো। আৰু এইটো আপোনাৰ শ্বেম্পু ইউজ কৰিলে চুলিটো সৰি যায়, কেমিকেল থাকে যিহেতু। এইটো মানে শ্বেম্পু ইউজ নকৰাকৈ হেয়াৰ চপ বাৰ এইটো ইউজ কৰিলে আপোনাৰ চুলি সৰা বা চুলি পকা এইবিলাকৰ অসুবিধাখিনি নোহোৱা হয়। একদম 100% পিয়'ৰ অৰ্গেনিক হয় ন? এইবোৰতো ফেক্টৰীত বনোৱা হোৱা নাই, নিজে ঘৰত বনোৱা হৈছে। ঘৰত বনোৱা। চ' বেচিকেলি ইয়াতে ভাল বস্তু এটা আহিছে গ্ৰন্থমেলাৰ। এটা লোকেল প্ৰডাক্ট হয়, আমাৰ ইয়াতে বৰপেটাৰে হয়। বৰপেটাৰ হয় নেকি? হয়। এইটো অলপ কৈ দিব মানে, এইটো তাৰমানে বৰপেটাত প্ৰথম দেখিলোঁ মই ইয়াতে, জাষ্ট প্ৰথম দেখা পোৱা নাছিলোঁ। আৰু অনলি চাবোনে আছে নে বাকী কিবা আছে ইয়াতে? অনলি চাবোন নহয়, এইটো নেচাৰেল আপোনাৰ হেয়াৰ অইল আছে, হেয়াৰ চপ বাৰ, আপোনাৰ এই চাবোনটো এল'ভেৰা, নিম, চাৰ্কুল এইবিলাক গোটেইখিনি বস্তু প্ৰডাক্টখিনি আছে। স্কিন আৰু হেয়াৰৰ আপোনাৰ আছে আৰু যিখিনি প্ৰয়োজনীয় হয়, স্কিনৰো আছে ন? কেমিকেল ফ্ৰী হয়। এই স্কিনৰটো আপোনাৰ এই চাবোনটোৱে ইউজ কৰিব পাৰে, এইটো অৰ্গেনিক হয়, তাৰমানে একদম কেমিকেল বেচিকেলি চাবোনটো স্কিনত ইউজ কৰা নহয়। চাবোনটো এইটো অৰ্গেনিক চাবোনটো আপুনি স্কিনত ইউজ কৰা হয়। কোনো যিহেতু কেমিকেল নাই সেই আপোনাৰ হিচাপত। এই যিটো আপোনালোকে ইউজ কৰে লাক্স, ভিভেল এইবিলাক যে ইউজ কৰে, সেইবিলাকতো আপোনাৰ কেমিকেল আছে, টয়লেট চপ বুলি লিখা থাকে। কিন্তু আমাৰ এই চাবোনটো
আপোনাৰ একদম পিয়'ৰ মানে এল'ভেৰা নিমপাত এইবিলাকেদি বনোৱা হৈছে যিহেতু এইটো আপুনি অৰ্গেনিক স্কিনৰ কাৰণে স্পেচিয়েল হয় ফেচ আৰু আপোনাৰ টেনিং এইবিলাক নোহোৱা হয় বা ক'লা দাগ শালমন এইবিলাক নোহোৱা কৰে আৰু যিহেতু সেই ইয়াতে হেয়াৰ অইলৰ কি কাম হেয়াৰ অইলটো আপোনাৰ এইবিলাক ভৃংৰাজ তাৰ গোটেইখিনি জড়িবুটি আছে ইয়াৰ উপৰিও আপোনাৰ কাৰি লিভছ এইবিলাক দিয়া হয় গোটেইখিনি বস্তু ভৃংৰাজ তাৰপিছত আপোনাৰ চিকাকাই এইবিলাক আমলা গোটেইখিনি বস্তুৰে বনোৱা হৈছে এই অইলটো একদম 100% গেৰাণ্টি আছে আপোনাৰ পিয়'ৰ অৰ্গেনিক যিহেতু চুলি তাৰমানে সৰা চুলি নহৰা মানে চুলি ষ্ট্ৰং পকা এইবিলাক বা নতুন গ্ৰ'থ কৰা এই গ্ৰ'থো হয় নেকি অইলটো হয় নতুন গ্ৰ'থো হয় ৰিগ্ৰ'থ হয় তাৰমানে চাওঁ ৰিগ্ৰ'থ হয় তাতে গোটেই বেনিফিটছখিনিও দেখুৱাই দিয়াই আছে অনিয়ন আমলা আৰু আপোনাৰ মানে হাউ টু ৰ'জমেৰী ইউজৰ প্ৰচেছটো দি আছে ইয়াতে ন ইউজৰ প্ৰচেছটো দিয়া আছে আপোনাৰ গোটেইখিনি দিয়া আছে অল ডিটেইলছ আৰু হেয়াৰ অইলৰ দাম কিমান দাম কিমান আপোনাৰ 160 160 আৰু এইটো সৰু আছে 100 ৰুপিছৰ চ' থেংক ইউ হয় হয় আপোনাৰ মানে ৱেলকাম বহুত ভাল বস্তু এটা আনিছে হয় হয় নিশ্চয় আমি আহিম নেক্সট হয় নিশ্চয় আৰু বাকী ইয়াতে আমাৰ আচাৰ্য পংকজ পাঠকৰ চুলিৰ ঔষধো আহি গৈছে গ্ৰন্থমেলাত মুখৰ দাগ দাদা পংকজ দা নাহিব পংকজ ছাৰ আহিব কোনদিন আহিব শনিবাৰ আৰু ৰবিবাৰ আহিব হয় নেকি শনিবাৰ আৰু ৰবিবাৰ যিমান মানুহে লগ কৰিব বিচাৰিব ইয়াতে পাই যাব পংকজ পাই যাব ন চ' পংকজ দাৰ ঔষধো ইয়াতে আহি গ'ল আমি ইয়াত বহুত দূৰত যাই কিনে লাইন পাতি থিয় দি কিনে লগাব লগা হৈছিল ইয়াতে আৰু আহি গ'লে বুলি ইয়াতে কিনিবলৈ পাব চ' আমি নেক্সট ইয়াতে গ্ৰন্থমেলা যিহেতু আমি কিতাপেই মেইন চ' আজি যেহেতু ষ্টাৰ্ট হ'ল এইবোৰ দোকান হ'ব কিতাপৰ হ'ব বাকী কিবা কিবি হ'ব হা নিশ্চয় ক'ব লাগিব নালাগে লাগব নহ'লে কথাটো স্পষ্ট নহ'ব কি বেচিকেলি অলপ বুজাই দিয়ক বেচিকেলি মানে এইটো বিজ্ঞানৰ হয় ন ভাগ হয় সায়েন্সৰ হয় জুলজি ডিপাৰ্টমেণ্ট আচ্ছা এই স্পেচ কেটাগৰী কিবা অহা নাই ইয়াতে এতিয়ালৈকে যেহেতু গ্ৰন্থমেলা আৰু বিজ্ঞান মেলা বুলি লিখা আছে আপুনি সায়েন্সৰ জুলজি ক'লে ন স্পেচ কেটাগৰী অহা নাই এতিয়ালৈকে ইয়াতে নাজানো কিন্তু আমাৰ ডিপাৰ্টমেণ্টে ইয়াতে অলপ মানে আমি ইয়াতে কেইটামান মডেল শ্ব' কৰিছোঁ লাইক এইটো যেনেকৈ আছে DNA পেকেজিং মানে এটা DNA মানে আমাৰ চেলত কেনেকৈ পেকেজ হৈ থাকে সেইটো দেখিছে কাৰণ আমাৰ DNAটো বহুত এটা ডাঙৰ কি হয় চেইন হয় যোনটো মানে যদি আমি যদি ইমান টাইটলি যদি পেকেজ নাথাকে তেতিয়া বহুত মানে লং হ'ব লাইক ইয়াৰ পৰা লাইক চন্দ্ৰমান যাব পাৰোঁ সেনেহেন মানে আছে যোনটো আমাৰ কিমান ডিষ্টেঞ্চ হ'ব লাইক চন্দ্ৰলৈকে যাব পাৰিম মানে ইমান মানে বহুত DNA আছে ন আৰু DNA যোনটো লাইক আমাৰ ষ্ট্ৰেণ্ড আছে সেইটো বহুত টাইটলি পেকেজ থাকে এটা DNA আৰু আমাৰ সেনেকৈ বহুতটা চেল আছে প্ৰত্যেকটা চেলতে আমাৰ DNA থাকে তো সেইটোৰ কাৰণে মানে আমি বুজাব খুজিছোঁ যে এটা DNA আমাৰ কেনেকৈ পেকেজ আছে লাইক ইয়াতে ফাৰ্ষ্টতে আমাৰ এইটো ষ্ট্ৰেণ্ড হয় এইটো ডাবল ষ্ট্ৰেণ্ড হয় লাইক তাতে আমাৰ কেইটামান কি নাইট্ৰজেন বেছ আছে লাইক যেনেকৈ এৰ লগত টি মানে সি হ'ব লিংক হ'ব সেনেকৈ আছে দেন এইটো আহি কেনে ইয়াতে হিষ্টৰ প্ৰটিনৰ লগত আৰু ক্ল'জলি মানে টাইট হৈছে আৰু সেইখিনি বস্তু আৰু ৰিপিট হৈ কেনে আৰু ক্ল'জলি টাইটকৈ পেকেজ কৰিছে কৰি ৰাউণ্ড কইল হৈ কেনে আমাৰ ক্ৰম'জম ক্ৰিয়েট হয় ক্ৰম'জমটো যোনটো আমাৰ জেনেটিক ইনফৰমেশ্যন থাকে ক্ৰম'জমৰ যিবিলাক এইটো ষ্ট্ৰাকচাৰ দেখিছে ইয়াতে এনেকৈ লংকৈ ইয়াতে আমাৰ DNA থাকে লাইক বেচিকেলি ক্ৰম'জমো আমাৰ এটা DNA হয় য'ত মানে এটা ষ্ট্ৰাকচাৰ দি এৰেঞ্জ থাকে আৰু সেনেকৈ আমাৰ DNAত এইটো তাৰপিছত এইটো আমাৰ চেল হয় এনিমেল চেল হয় যোনটো আমাৰ হিউমেন বিংছত
আছে লাইক এনিমেলছত যোনটো চেল থাকে যেনেকৈ আমাৰ চেলত এটা কি থাকে নিউক্লিয়াছ থাকে চাইটোপ্লাজম থাকে সেনেকৈ কি পাৰ্টছ থাকে সেইবিলাক আমি ডিছপ্লে কৰিছোঁ ডিছক্ৰাইব কৰিছে এইটো বেক্টেৰিয়া চেল হয় প্ৰক্ৰিয়েটিং মডেল হয় এতিয়া মানে এটা বেক্টেৰিয়াত মানে প্ৰক্ৰিয়েটিং মডেলছটো কেনেকৈ মানে এটা থাকে লাইক বেক্টেৰিয়াত DNA থাকে কিন্তু DNAটো মানে লাইক প্ৰপাৰ নহয় মানে DNA থাকে ডাবল ষ্ট্ৰেণ্ডেড হয় কিন্তু লাইক তাতে নিউক্লিয়াছটো প্ৰপাৰ হৈ নাথাকে সেনেকুৱা আৰু ইয়াতে হ'ল এইটোও এনিমেল চেলে হয় এইটো যেনেকৈ আছে এইটো অলপমান ইয়াক অলপ মডিফাই কৰে আমি বনাইছোঁ এইটো এমিবা হয় এমিবা চেল হয় ইয়াতে এমিবাৰ কেনেকুৱা ষ্ট্ৰাকচাৰ হয় ইউনিভাৰ্ছ ধৰক এই চেলটো সৰু সুৰা হৈ থাকে ন হয় কিন্তু এমিবাটো আমি ডাঙৰকৈ দেখাইছোঁ কাৰণ এমিবাৰ কোনো এটা শ্বেপ বুজাবৰ কাৰণে ন সেইকাৰণে আৰু ইয়াৰ মানে পাৰ্টছবিলাক দেখাইছোঁ এইটো আমাৰ এনিমেল চেল হয় যোনটো ডাঙৰ মানে এনিমেল চেলত কি আছে ডাঙৰকৈ এইটো ডিছপ্লে কৰা হৈছে লাইক ভিতৰৰ বস্তুখিনি আৰু এইটো আমাৰ মাইটকণ্ড্ৰিয়া হয় মাইটকণ্ড্ৰিয়াটো আমাৰ পাৱাৰ হাউচ অফ চেল বুলি জনা যায় তো মাইটকণ্ড্ৰিয়াৰ ভিতৰত কেনেকুৱা হয় তো আমি দেখাইছোঁ থেংক ইউ ৱেলকাম চ' আপোনালোকে চাব পাৰিছে ইয়াতে গ্ৰন্থমেলাৰ লগে লগে ছায়েন্সৰো বহুত আছে জুলজি ভাগ আহিল দেখিবলৈ পালে এণ্ড নেক্সট এইবোৰ জাষ্ট আজি ষ্টাৰ্ট হ'ল তো ফাৰ্ষ্ট ফিলিং হৈ যাব এণ্ড অলমষ্ট আমি তাৰে পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি ৰাউণ্ড ল'লোঁ আৰু এইফালেদি আহিলোঁ ঘটনা হ'ল ইয়াতে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে জুবিন দাৰ লগে লগে আমাৰ স্বৰ্গীয় ভূপেন হাজৰিকাৰো শ্ৰদ্ধাঞ্জলি ইয়াতে দিয়া হৈছে চাব পাৰিছে আৰু এইটো হ'ল কাৰ্যালয় আৰু এইটো ষ্টেজ বনোৱা হৈছে মেইনলি মই জনামতে বেছিভাগ জুবিন দাৰ গানৰ পাৰফৰ্ম কৰিব লাগিব ইয়াতে মই অলৰেডি মই অলপ শুনিলোঁ চ' আজি সন্ধিয়াৰ পৰা ইয়াতে ষ্টাৰ্ট হৈ যাব গান বাজনা গান গোৱা কবিতা আবৃত্তি নানান ধৰণৰ খেল মানে হ'ব ইয়াতে এণ্ড অভাৰঅল গ্ৰন্থমেলা আহিছে আহক আমি সকলোৱে কিতাপ পঢ়োঁ বহুত ভাল ভাল কিতাপ আহিছে স্কুলৰ হোমৱৰ্ক মতলব আৰু আচাৰ্য পংকজ পাঠকৰ চুলিৰ ঔষধ আহিছে ইয়াতে চাবোনৰ ই দেখা পালে ইয়াতে বিজ্ঞানেৰ দেখা পালে চ' আজি 3 তাৰিখ ডিচেম্বৰৰ আজিৰ পৰা ষ্টাৰ্ট হ'ল আৰু 10 ডিচেম্বৰলৈকে থাকিব পাৰিলে নিশ্চয় ভিজিট কৰিব ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱে আছিল যে আহক আপোনালোকে চাওক বৰপেটা বিদ্যাপীঠ হাইস্কুল পথাৰত আহি গৈছে গ্ৰন্থমেলা চ' আশা কৰিছোঁ ভিডিঅ' ভাল লাগিছে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ফ'ল' কৰি ৰাখিব ইউটিউবত চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি ল'ব চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে